গুড মৰ্নিং ফ্ৰেণ্ডছ, নমস্কাৰ। সকলোকে স্বাগতম জনাইছোঁ আন এটা নতুন ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোকে ভালে আছে। তো ফ্ৰেণ্ডছ, পোনপ্ৰথমতে সকলোকে মহাশিৱৰাত্ৰিৰ বহুত শুভেচ্ছা আৰু শুভকামনা জনালোঁ। আৰু এই শিৱ পূজা উপলক্ষে মই এটা বেলেগ ঠাইত গৈ আছোঁ, আৰু ক'ত গৈ আছোঁ আপোনালোকে গম পাব। ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু এতিয়া তাতে যাবৰ কাৰণে গা পা ধুওঁ, ওলাওঁ। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো চাই থাকক শেষলৈকে, ব'লক। ফ্ৰেণ্ডছ, আমাৰ এই পিছফালৰ ৰাস্তাটোত বান্দৰ চাওক, এইবিলাক বান্দৰ আৰু আছে, বহুত আছে। এই গছৰ ওপৰে আছে বান্দৰ। তো ফ্ৰেণ্ডছ, ওলাই মেলি ৰেডি, এতিয়া যাব ওলাইছোঁ। আৰু দেৰিয়ে হ'ল, 1 বাজিলে। এতিয়া যাওঁ আৰু সোনকালে। আৰু আমাৰ ঘৰৰ কাষতে বাবু এটাৰ বাৰ্থডে আছে আজি। বাবুটোক এবাৰ দেখাই দি আছোঁ ৰ'বক। আৰু ব'লক সোনকালে যাওঁ, চাৰিআলিত ৰ'ব লাগিব, আকৌ অলপ কাম আছে, কিবা কিবি ল'ব লগা আছে। তো ব'লক যাওঁ সোনকালে। ফ্ৰেণ্ডছ, এইটো বাৰ্থডে বয় বাবু, হেপী বাৰ্থডে। এইটো আছিল বাবু, ইয়াৰ আজি হেপী বাৰ্থডে হয়, জন্মদিন। তো ব'লক এতিয়া যাওঁ সোনকালে, লৈ থাকিলে দেৰি হ'ব। ফ্ৰেণ্ডছ, টেম্পু ষ্টেণ্ড আহি পালোঁ, আৰু মোৰ লগত আছে বিদ্যুৎ। আমি দুয়োটাই যাম এতিয়া। প্ৰথম চাৰিআলিলৈকে যাই লওঁ, আৰু গাড়ী আহিছে ৰ'ব, যাওঁৱে আৰু। তো ব'লক গৈ থাকোঁ। টেম্পুত গৈ আছোঁ ফ্ৰেণ্ডছ, আৰু এইটো প্ৰেক্ষাগৃহ হয় মান্তাকাটি। বেজেৰা আহি পালোঁ ফ্ৰেণ্ডছ, গাড়ী ৰখি আছোঁ, বাছত যাব লাগিব। আৰু যাওঁ আৰু এতিয়া গাড়ী আহিলে। এইফালে বিদ্যুৎ গৈছে, আৰু পূৰা বেডিং পত্ৰ পূৰা লৈ আহিছোঁ। তাতে 2 দিনমান থাকিম য'ত গৈ আছোঁ। আৰু ক'ত গৈ আছোঁ গম পাব ৰ'ব, চাই থাকক। চাৰিআলি আহি পালোঁ ফ্ৰেণ্ডছ, এতিয়া দোকানত বহি আছোঁ অলপ, আৰু কিবা কিবি ল'ব লগা আছে, সেইখিনি লওঁ। লৈ কিনে যাম, আৰু দেৰিও হ'ল, 2টা বাজিলে, সোনকালে গৈ পাব লাগিব। এতিয়া যাওঁ আৰু দোকান ষ্টিং খাই আছোঁ ফ্ৰেণ্ডছ, গৰম দিন পৰিলে। আৰু এইফালে বিদ্যুৎ 2 ষ্টিং খাই আছোঁ, খাই লৈ উঠি যাম আৰু। ফ্ৰেণ্ডছ, কিবা অলপ ফল মূল ল'ব লাগে, কালি শিৱৰাত্ৰি পূজাৰ কাৰণে। ইয়াৰ পৰা লওঁ, এইখন মামাৰে দোকান হয়। দোকানীজন ক'ত বা গ'ল, চাই লওঁ ৰ'ব। তো ফ্ৰেণ্ডছ, লোৱা হৈ গ'ল ফল মূল, কল কমলা ল'লোঁ। এতিয়া যাওঁ আৰু গাড়ীত উঠিব লাগে সোনকালে, দেৰি হ'ল বহুত। ফ্ৰেণ্ডছ, এইটো কি চক চিনি পাইছেনে? গাড়ীৰ পৰা নামিলোঁ এইমাত্ৰ, আৰু এতিয়া খোজকাঢ়ি যাব লাগিব অলপ। আৰু এইফালে এইটো মন্দিৰ আছে, কোনখিনি ঠাই চিনি পাইছেনে কমেণ্ট কৰিবচোন। আৰু ইয়াতে ৰাস, দুৰ্গা পূজা দুয়োটাই হয়। এইবাৰ হোৱা নাই, মানে এই যিটো হৈ গ'ল ৰাস আৰু দুৰ্গা পূজা, ইয়াতে হোৱা নাই এইবাৰ। এইটোৱে, আৰু এতিয়া খোজকাঢ়ি যাব লাগিব ইয়াৰ পৰা অলপ দূৰ। খোজকাঢ়িব লগা নহ'ল, বাইক এখন পাই গ'লোঁ, এতিয়া বাইকত গৈ আছোঁ। হিয়াৰ বাহিৰ সুৰে হোৱানা, সুৰেৰে দিয়ানা প্ৰেৰণা, হিয়াৰে সাৱতী ৰোৱানা, প্ৰেমৰ যুত বাসনা। প্ৰেমৰ যুত বাসনা, প্ৰেমৰ যুত বাসনা। হিয়াৰ বাহিৰ সুৰে হোৱানা, সুৰেৰে দিয়ানা প্ৰেৰণা, হিয়াৰে সাৱতী ৰোৱানা, প্ৰেমৰ যুত বাসনা। গীতেৰে সুৰেৰে হিয়া নামেৰে প্ৰণয়ৰ ছবি আঁকা। ঘৰ পালোঁ আৰু ফ্ৰেণ্ডছ, এইফালে পিছফালে এটা মন্দিৰ আছে। আৰু মই বিদ্যুতৰ ঘৰতে আহিছোঁ, আমাৰ পেহীহঁতৰ, ডাঙৰ পেহীহঁতৰ ঘৰতে আহিছোঁ। আৰু পিছফালে এইটো ঘৰ চেলো। তো ফ্ৰেণ্ডছ, আপোনালোকে গম পালে, মই পুঠিমাৰিত আহিছোঁ। আৰু ঘৰৰ পৰা আহি কিনে ভাত পানী খালোঁ, খাই লৈ অলপ ৰেষ্ট ল'লোঁ। এতিয়া পথাৰৰ ফালে ওলাই আহিছোঁ, আৰু এইটো চাইডে হাউৱে ৰাস্তাটো আছে। আৰু এইফালে আমি এইটো ৰাস্তাত বহি কিনে গেম খেলোঁ গৰমৰ দিনত। এতিয়াতো অহাই নাই বহুত দিন, পেহীহঁতৰ ঘৰত অহাই নাছিলোঁ। আৰু আমাৰ ডাঙৰ পেহীহঁতৰ ওচৰতে, বেছি দূৰ নহয়, অলপ গ'লে পায় সৰু পেহীহঁতৰ ঘৰ। 2টা পেহীৰ ঘৰ ওচৰা ওচৰি হয়, ওচৰতে। আৰু বাকী অহাকালি সৰু পেহীহঁতৰ ঘৰত যাম, আৰু সৰু পেহীহঁতৰ ঘৰৰ ওচৰতে ডাঙৰ শিৱ পূজা হয়। আৰু নেক্সট শিৱ পূজাৰ ভিডিঅ' আহিব, অহাকালি ভিডিঅ' বনাম। আৰু তেনেকুৱা
আজি ভিডিঅ'টো বেছি দীঘল নকৰোঁ, এইখিনিয়ে আছিল। ঘৰৰ পৰা আহোঁতে নৰ্মেল ব্লগ এটা বনালোঁ। ভিডিঅ'টো চাই কিনে যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যিসকল নতুন চাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে, নতুন দিনৰ সৈতে। আজিলৈ বাই বাই ফ্ৰেণ্ডছ।